42গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ উজলি উঠিল দক্ষিণ কামৰূপৰ সন্তলীৰ ছান একাডেমী। আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰ লগতে এটাকৈ ডিষ্টিংশ্যন, 7টাকৈ ষ্টাৰ মাৰ্ক আৰু 42জনকৈ ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সন্তলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ফলাফল ঘোষণাৰ পাছতে ছান একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পৰিলক্ষিত হৈছে। আগন্তুক দিনত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীয়ে স্থান দখল কৰিব পৰা ফলাফল কঢ়িয়াই আনিব বুলি আশাবাদী ছান একাডেমী কৰ্তৃপক্ষ। ছান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফল ঘোষণা কৰা হ'ল আৰু এই ফলাফলত আমি আমাৰ বিজ্ঞান শাখাত 43জন ছাত্ৰে অৱতীৰ্ণ হৈছিল। তাৰ মাজত 15জনে ফাৰ্ষ্ট ডিভিজন, আৰ্টছত আমাৰ 88জন ছাত্ৰ ছাত্ৰী আছিল। কলা শাখাত তাত আমাৰ 17গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিছে। বাণিজ্য শাখাত আমাৰ 16জন ছাত্ৰ ছাত্ৰী আছিল। তাৰ মাজত আমি 10জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। তো বৃহত্তৰ সন্তলী এলেকাত আমি আমাৰ এই ছান একাডেমীখনৰ অভিভাৱিকাসকলে যথেষ্ট পৰিমাণত আমাৰ সঁহাৰি জনাইছে, যাৰ ফলত আমি ফলাফলৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ ফল দেখুৱাবলৈ সক্ষম হৈছোঁ। আমি আশাবাদী ভৱিষ্যতে আমাৰ এই ছান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ইয়াতকৈ আৰু আমি ফল দেখুৱাবলৈ যত্নপৰ হ'ম আৰু আমি আশাবাদী বৃহত্তৰ সন্তলীবাসী ৰাইজে আমাৰ প্ৰতি যথেষ্ট পৰিমাণৰ সঁহাৰি তেওঁলোকে আগবঢ়াইছে, আমাক সমৰ্থন যথেষ্ট পৰিমাণে কৰিছে। তো এওঁলোকৰ সঁহাৰি লৈ আগন্তুক আমি ইয়াতকৈ আৰু ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম। আৰ্টছত আমি চেণ্টাৰ টপাৰ আছোঁ, 89.2% লৈ আমি প্ৰথম স্থান দখল কৰিছোঁ চেণ্টাৰত। আমাৰ বাণিজ্য শাখাত 82% লাভ কৰিছে আমাৰ প্ৰথমগৰাকী যিজন ছাত্ৰ, আৰু আমাৰ ছায়েন্সত 76.6% লাভ কৰি বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ টোটেল 107গৰাকী ছাত্ৰ ছাত্ৰী এক্সামত এপিয়াৰ হৈছিল। তাৰে আমাৰ ছায়েন্স ষ্ট্ৰীমৰ ভিতৰত 43ৰ ভিতৰত আমাৰ 15 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন, আৰু আৰ্টছৰ 48 ষ্টুডেণ্টৰ ভিতৰত আমাৰ 17টা ষ্টুডেণ্ট ফাৰ্ষ্ট ডিভিজন, আৰু কমাৰ্চৰ আমাৰ টোটেল 16 ষ্টুডেণ্টৰ ভিতৰত 10টা আমাৰ ফাৰ্ষ্ট ডিভিজন। হায়েষ্ট পাৰ্চেণ্ট কমাৰ্চ ষ্ট্ৰীমৰ পৰা আমাৰ 82, আৰ্টছৰ পৰা হ'ল আমাৰ 89 পইণ্ট চামথিং, আৰু ছায়েন্সৰ পৰা হ'ল আমাৰ 77। আজি আমাৰ ষ্টুডেণ্টবিলাকে যিখিনি ফলাফল দেখুৱালে সেইখিনিৰ ওপৰত আমি খুবেই সন্তুষ্টি লাভ কৰিছোঁ, আৰু আমি আশাবাদী যে ভৱিষ্যত বা আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে ইয়াতকৈ আৰু উন্নত ধৰণৰ ফলাফল দেখুৱায় তাৰ কাৰণে আমি খুবেই আশাবাদী, আৰু আমি সেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাই আছোঁ বা আমি চেষ্টা কৰিম আগলৈকে। আৰু আমাৰ এই বৃহত্তৰ সন্তলীবাসী ৰাইজে আমাক যিখিনি ছাপোৰ্ট কৰিছে, আমি আশা কৰোঁ যে সিহঁতে আমাক আৰু ছাপোৰ্ট কৰক যাতে আমি আৰু আগুৱাই যাব পাৰোঁ।